কোৱা হয় অকল টকা থাকিলেই মানুহ মহৎ হ'ব নোৱাৰে। পৃথিৱীত মহৎ মানুহ তেৱেই যিয়ে মানুহৰ বিপদৰ সময়ত নিজৰ সাধ্য অনুসাৰে সহায়ৰ হাত আগবঢ়ায়, জঁপিয়াই পৰে আৰ্তমানৱতাৰ সেৱাৰ বাবে। আজি এই ভিডিঅ'ত এনে এজন ভাৰতীয় বিজনেছ টাইকুনৰ সম্পৰ্কে ক'ম, যিয়ে ৰতন টাটাৰ দৰে সিমান দূৰ প্ৰচাৰৰ পোহৰ নেপালেও অদৃশ্যভাৱেই বহু বছৰৰ পৰা অসহায় মানুহলৈ সহায়ৰ হাত আগবঢ়াই আহিছে। 2019 চনত ৰতন টাটাক পিছ পেলাই তেওঁ হৈ পৰিছিল ভাৰতৰ প্ৰধান পৰোপকাৰী ব্যক্তিত্ব। এতিয়ালৈকে প্ৰায় 1,40,000 কোটি টকা দান কৰি তেওঁ ঐশ্বৰিক দূত হৈ পৰিছে কোটি কোটি মানুহৰ চকুত। তেওঁৰ জন্ম ভাৰতৰ মুম্বাই চহৰত। দেউতাক আছিল তৎকালীন ভাৰতৰ বিৰাট এজন ব্যৱসায়ী। সৰুৰে পৰাই অভাৱ কি তেওঁ কোনোদিনে বুজি পোৱা নাছিল। ডাঙৰ দীঘল হৈ পেলাই যেতিয়া তেওঁ ইঞ্জিনিয়াৰিং পঢ়িবলৈ বিদেশত যায়, তেতিয়া তেওঁ ভাৰতীয় মানুহৰ প্ৰতি বিদেশীসকলৰ মাজত থকা হীন ধাৰণাৰ কথা জানিব পাৰে। তেওঁ বুজি উঠে যে অধিকাংশ বিদেশীয়েই ভাৰতবৰ্ষক দুখীয়া আৰু নিচলা মানুহৰ দেশ হিচাপে গণ্য কৰে। আৰু এই কথা জানিব পাৰিয়ে জেদী হৈ পৰে 21 বছৰীয়া এই যুৱকজনৰ মন আৰু মগজু। ইঞ্জিনিয়াৰিং শেষ কৰিয়ে তেওঁ স্বদেশলৈ উভতি আহে আৰু দায়িত্ব লয় দেউতাকৰ ব্যৱসায় পৰিচালনা কৰা। কেইবাবছৰো দেউতাকৰ ব্যৱসায় চম্ভালিবলৈ গৈ তেওঁ ভাৰতীয়সকলৰ বেকাৰত্ব আৰু অসহায়তাৰ যন্ত্ৰণা আৰু গভীৰভাৱে উপলব্ধি কৰিব পাৰে। এদিনাখন যেতিয়া তেওঁ তেওঁৰ এজন কৰ্মচাৰীৰ পৰা জানিব পাৰে যে তেওঁৰ পুত্ৰজনে ইঞ্জিনিয়াৰিং পাছ কৰিও ভাল চাকৰি নেপাই আত্মহত্যাৰ পথ বাছি লৈছে, তেতিয়া তেওঁৰ চকু অশ্ৰুসিক্ত হৈ পৰে। সেই ৰাতিয়েই ঘৰলৈ উভতি তেওঁ সিদ্ধান্ত লয় যে তেওঁ ভাৰতীয় ইঞ্জিনিয়াৰসকলৰ বাবে কিবা কৰিব। কেইমাহমানৰ ভিতৰতে তেওঁ আৰম্ভ কৰে এটি IT কোম্পানীৰ, যিয়ে সলনি কৰি দিয়ে সমগ্ৰ ভাৰতৰ ইনফৰমেশ্যন টেকন'লজিৰ নক্সা। দেশৰ যুৱক যুৱতীক চাকৰি দিয়াৰ বিনিময়ত আৰম্ভ কৰে সৰু সুৰা কম্পিউটাৰ সাজি উলিওৱাৰ কাম। বিভিন্ন বিদেশী কোম্পানীৰ টেকন'লজি শিকি আৰু অধিক উন্নত হৈ পৰে দেশৰ ইঞ্জিনিয়াৰসকল। হয়, এই ব্যক্তিজনেই হৈছে উইপ্ৰ ছফ্টৱেৰ কোম্পানী আৰু ইয়াৰ মুখ্য ভূমিকাত থকা আজিম প্ৰেমজী। পিছে আজিম প্ৰেমজী সম্পৰ্কে ইমানখিনি ক'লেই যথেষ্ট নহ'ব যদি আপুনি জানিব বিচাৰে তেওঁ কিমান বহল হৃদয়ৰ মানুহ। আজিম প্ৰেমজী বৰ্তমান ভাৰতৰ 4ৰ্থজন ধনী ব্যক্তি। কিছুদিন আগতে তেওঁ কৰা এটি চুক্তিৰ বিষয়ে জানিলে আপুনি অবাক হৈ পৰিব। সেই চুক্তি অনুসৰি তেওঁ নিজৰ সম্পত্তিৰ 25% দান কৰিছে মানৱ সেৱাৰ বাবে। ঠিক এনেধৰণৰ চুক্তি আৰু কোনে কোনে স্বাক্ষৰ কৰিছে আপুনি জানেনে? ৱাৰেন বাফেট আৰু বিল গেটছৰ দৰে ধনী ব্যক্তিসকলে। কিন্তু আজিম প্ৰেমজী প্ৰথম ভাৰতীয় ধনী ব্যক্তি যিয়ে এনে চুক্তি স্বাক্ষৰ কৰিছে। কৰোনাৰ প্ৰকোপ বৃদ্ধিৰ পিছত আজিম প্ৰেমজীয়ে 1100 কোটি টকা দান কৰি দিয়ে ভাৰত চৰকাৰৰ হাতত। 2019 চনৰ মে' মাহত তেওঁ 52,000 কোটি টকা দান হিচাপে আগবঢ়াইছিল ভাৰতীয়সকলৰ কল্যাণৰ বাবে। আৰু আজি পৰ্যন্ত তেওঁ সৰ্বমুঠ 1,40,000 কোটি টকা অসহায় আৰু আৰ্তজনৰ সেৱাত দান কৰিছে। একে সময়তে তেওঁৰ সংস্থা উইপ্ৰই প্ৰতি মাহে কেইবা কোটি মানুহৰ খাদ্য সংস্থানৰ দায়িত্ব গ্ৰহণ কৰি আগবাঢ়ি গৈছে মানৱতাৰ দিশে। আজিম প্ৰেমজীৰ দৰে আৰু অধিক মানুহৰ প্ৰয়োজন আছে এই পৃথিৱীত, যিসকলে বিশ্বাস কৰে অকল কোটি কোটি টকা জমা কৰিয়েই আনন্দিত হ'ব পৰা নেযায় বুলি। যি টকাই মানুহৰ মুখত হাঁহি বিৰিঙিয়াব নোৱাৰে, সেই টকা আৰু এটি গভীৰ শিলগুটিৰ মাজত পাৰ্থক্য নাই। আমাৰ ভিডিঅ'বোৰ ভাল লাগিলে আমাৰ পেজ লাইক কৰিব পাৰে আৰু আমাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব পাৰে।